ফাৰ্ষ্ট কফি খাবলৈ দিছিলোঁ। দিছ ইজ মাই ফাইনেল লুক আৰু ৰেডি হৈ গ'লো মানে একদম চিম্পলত আজি ধুনীয়াকৈ সজাই দিলে বাইদেৱে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে আৰু শেষলৈ খুব ধামাকাদাৰ হ'বলৈ গৈ আছে, গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। আৰু থাম্বনেইল চাই হয়তো অকণমান বুজি পাইছে, হয় ঠিকেই, মই যাব ওলাইছোঁ মঙলদৈত। আজি মোৰ এংকৰিঙৰ কাৰণে ইনভাইটেশ্যন এটা আছে, তালৈ যাব ওলাইছোঁ। এতিয়া এইটো এনেকৈ ওলাইছোঁ, মই জাষ্ট কাপোৰযোৰ পিন্ধি লৈছোঁ। এতিয়া মই অঞ্জু বাইদেউৰ ওচৰত গৈ আছোঁ, তাত গৈ কিনে অকণমান চিম্পল মেকআপ অলপ কৰিম, কৰি কিনে যাম, আপোনালোকক দেখুৱাম বাৰু। তেনেহ'লে ব'লক আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। এনেকৈ যাবলৈ ওলালোঁ মই, একদম বেগ চেগ হাতত লৈ কিনে পূৰা ৰেডি। এতিয়া মই এইখিনি অকণমান ই ৰিক্সাত যাম বাইদেউৰ পাৰ্লাৰলৈ, তাৰপিছত গাড়ী লৈ যাম আমি। আৰু এনেকৈ ওলাই লৈছোঁ এতিয়া। তাৰপিছত টিনা আহিব, টিনাক লৈ যাম। আৰু তাই বৰ্তমান কলেজ গৈছে, মানে তাইৰ এক্সাম চলি আছে, গতিকে তাইকো ৰখিব লাগিব। মেকআপ কৰালে টাইম হৈ যাব ধুনীয়াকৈ, ব'লক। আৰু আহি মানে ফাইনেলি পাই গ'লোঁ জাগা। এতিয়া মই বান্দৰী সুন্দৰী হোৱাৰ ব্যৱস্থা কৰি দিব বাইদেৱে, একদম খুব কম টাইমত ফটাফট ওলাওঁ, কাৰণ সময় যথেষ্টখিনি কম। এতিয়া আমাৰ কাৰ্যসূচী চলি আছে, মানে বান্দৰী সুন্দৰী কৰা কাৰ্যসূচী। কিবা কিবি লিপি দি আছে বাইদেৱে, কি লিপি দি আছে নাজানো বাৰু, ইমান হেভি মেকআপ কৰা এক্সপিৰিয়েঞ্চো নাই। আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। অলপ অলপ হৈছে মানে, আৰু বাকী আছে কিছু, প্ৰায় 50% কাম হৈছে অলৰেডি। বাইদেৱে খুব কম সময়ত মানে ধুনীয়া গেটআপ এটা আনি দিছে, ভাল লাগিছে, ছেটিছফাইড হৈছোঁ পূৰা। আৰু হেয়াৰ ষ্টাইলটো বাকী আছে, চিম্পলকৈ একদম। তাৰপিছত ৰেডি হৈ আপোনালোকক দেখুৱাম। দিছ ইজ মাই ফাইনেল লুক আৰু এয়া ৰেডি হৈ গ'লোঁ, মানে একদম চিম্পলত আজি ধুনীয়াকৈ সজাই দিলে বাইদেৱে। বিয়াত ডাঙৰ মানুহ হৈছে আজিকালি, DSLR আছে যে সেইটো। ফাৰ্ষ্ট কফি খাবলৈ দিছিল, কফি খাই আছোঁ। সৈতে তিনিজন ব্যক্তিক পুৰস্কাৰ প্ৰদান কৰা হ'ব আজি। তেওঁলোক হৈছে ক্ৰমে মাহতি হাৰ্ডৱেৰ, মহম্মদ হামিবুৰ ৰহমান লেচিমাৰী, ৰিয়া বাইদেউ আগবঢ়াই আনিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ মঞ্চলৈ আমাৰ মৰমৰ শিল্পীগৰাকীক আগবঢ়াই আনিবৰ কাৰণে আহ্বান জনাইছোঁ।
মই বিহু